নমস্কাৰ ৰাইজ, মই এষ্ট্ৰলজাৰ পলাশ চেতিয়া। আজি আপোনালোকৰ ওচৰত মই নিউমাৰলজিৰ ওপৰত ক'বলৈ আহিছোঁ। মই তাৰমানে যেতিয়া ফেচবুকটো খোলোঁ, ইউটিউবটো খোলোঁ, তেতিয়া মই নিউমাৰলজিৰ নামত কিছুমান ভেলকিবাজি হৈ থকা দেখিছোঁ। তাৰমানে নিউমাৰলজিৰ নামত কিছুমান ফেক ইনফৰমেশ্যন আৰু কিছুমান স্কেম হৈ থকা দেখিছোঁ। আজি তাৰ ওপৰতে মই তাৰমানে আপোনালোকক ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো বেছি দীঘল নহয়, চুটি ভিডিঅ', চাই থ'লে আপোনালোকৰ বহুত ভাল এটা জ্ঞান পাই থাকিব। তাৰমানে প্ৰথম কথা হৈছে, পডকাষ্টবিলাকত নিউমাৰলজিৰ ওপৰত কি কয়? এক মানে হৈছে ৰবি, ৰবি মানে হৈছে ৰজা, কোনোবা মানুহ 1 তাৰিখে জন্ম হ'লে ৰজা হ'ব। 2 মানে হৈছে চন্দ্ৰ, 2 তাৰিখে জন্ম হ'লে অমুক হ'ব। 3 হৈছে বৃহস্পতিৰ সংখ্যা, বৃহস্পতিৰ শুভ গ্ৰহ, 3 তাৰিখে জন্ম হ'লে মানুহ বিৰাট উন্নতি কৰিব। তাৰপিছত 8 তাৰিখটো হৈছে শনিৰ সংখ্যা, 8 তাৰিখে জন্ম হ'লে একদম সেই মানুহৰ জীৱনত একদম বিপদৰে পৰিপূৰ্ণ হ'ব। তেনেকুৱা কিছুমান ইনফৰমেশ্যন মানে দিয়া দেখা যায়। এতিয়া এই ইনফৰমেশ্যনবোৰ কিমান দূৰ সঁচা, কিমান দূৰ মিছা? মই আপোনালোকক এটা কথা কৈছোঁ, নিউমাৰলজি বুলি ক'লে সাধাৰণ মানুহে কি বুজে? মানুহে ভাবে চাগে নিউমাৰলজি এটা চাগে নতুন বস্তু আৰু সংখ্যাৰ কিছুমান চাগে কেলকুলেশ্যন। কাৰোবাৰ যদি এই কম্বিনেশ্যনটো হৈ যায় এজন মানুহ খুব লাকি হ'ব, কাৰোবাৰ কম্বিনেশ্যনটো হৈলে একদম এজন মানুহ একেবাৰে মানে উন্নতি কৰিব নোৱাৰিব, একদম মানুহ মানে এক্সাইটেড, নতুন বিষয় যে তেনেকুৱা বুলি ভাবে। মই আপোনালোকক কৈছোঁ, নিউমাৰলজি বুলি কোনো ধৰণৰ নতুন বিষয় নাই। এইবিলাক হৈছে স্কেম। জ্যোতিষ শাস্ত্ৰই এটা পাৰ্ট হৈছে নিউমাৰলজি। যিজন মানুহে এষ্ট্ৰলজিৰ বিষয়ে মানে জানে তেওঁহে নিউমাৰলজি কৰিব পাৰিব। কোনোবা মানুহে যদি কয় যে মই এষ্ট্ৰলজি জানো, মই অকল নিউমাৰলজিষ্ট হয়, মই 100% গেৰাণ্টি দিছোঁ, এটা মস্ত ফেক হয়। তাৰমানে জ্যোতিষ শাস্ত্ৰ নাজানাকে নিউমাৰলজি মানে চাব নোৱাৰে কেতিয়াও। তাৰমানে এতিয়া কিহৰ কাৰণে ক'লো আপোনালোকে কথাখিনি ভালকে শুনক। আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী 17 ছেপ্টেম্বৰত জন্ম। তেওঁ 7-8, ইফালেচোন এই পডকাষ্টবিলাকত কৈ থাকে 8 মানে শনি, শনিৰ কাৰণে একদম জীৱনত দুখ থাকিব, বেদনা থাকিব, অশান্তি থাকিব। তেওঁচোন কিমান ডাঙৰ মানে পদলৈ গুচি গ'ল। তেওঁতো 8 তাৰিখে জন্ম হৈছে। চ' ইয়াতেতো ওলাই পৰিলে যে কথাবোৰ কিমান সঁচা, কিমান মিছা। এতিয়া মই আপোনালোকক কৈছোঁ শুনক। ধৰি ল'লোঁ আপোনাৰ নিউমাৰলজিৰ মতে 8 তাৰিখে জন্ম, আৰু আপুনি ক'ৰবাত শুনিছে যে 8 তাৰিখটো অশুভ সংখ্যা, শনিৰ সংখ্যাৰ কাৰণে আপুনি মনটো বেয়া কৰিলে যে মোৰ লাইফত আৰু কোনো ভাল নহ'ব আৰু। কিন্তু আপোনাৰ জন্ম পত্ৰিকাখনত শনি বোলে তুংগী হৈ বহি আছে। তুংগী গ্ৰহ কাক কয়? যেতিয়া গ্ৰহ এটা আটাইতকৈ ভাল হৈ থাকে তাক কয় তুংগী, গ্ৰহ এটা যদি আটাইতকৈ বেয়া হৈ থাকে তাক কয় নিচস্থ। এই জ্যোতিষীবিলাকে কয় নহয়, বোলে তোমাৰ ৰবি তুংগী, চন্দ্ৰ তুংগী, মঙ্গল তুংগী হৈ আছে। তুংগী মানে শুভ গ্ৰহক বুজায়। তাৰমানে এতিয়া আপুনি 8 তাৰিখে জন্ম, আপোনাৰ জন্ম পত্ৰিকাখনত শনি তুংগী হৈ আছে। তাৰমানে শনি দেৱতাই আপোনাক আশীৰ্বাদ দিব জীৱনত উন্নতি হোৱাত, আৰু তাতে আপুনি 8 তাৰিখে জন্ম মানে সেই ফালৰ পৰা আপোনাক আশীৰ্বাদ দিব। তাৰমানে শনি দেৱতাই আপোনাক 2 ফালৰ পৰা আশীৰ্বাদ দিব। আপুনি 8 তাৰিখে জন্ম হৈছে, জন্ম পত্ৰিকাখন শনি তুংগী হৈছে, এইটো বিৰাট ডাঙৰ এটা ৰাজযোগ বুলি ক'ব পাৰি। আপুনি বিৰাট ডাঙৰ লয়াৰ হৈ যাব পাৰে, বিৰাট ডাঙৰ মেজিষ্ট্ৰেট হৈ যাব পাৰে, বিৰাট ডাঙৰ মেকানিকেল ইঞ্জিনিয়াৰ হৈ যাব পাৰে, যদি আপুনি চেষ্টা কৰে। চেষ্টাটো খালি লাগিব। চ' কথাবোৰ আচলতে এনেকে চাব লাগে। তাৰমানে কিন্তু তাতো এটা কথা, এতিয়া কিছুমান মানুহে ভাবিব পাৰে মইচোন আৰু 8 তাৰিখে জন্ম, মোৰচোন জীৱনত অকণমান দুখ বেদনা আছে। থাকিব পাৰে, মই নাথাকিব বুলি কোৱা নাই, কিন্তু তাতো কথা আছে। হয়তো এনেকুৱা হ'ব পাৰে আপুনি 8 তাৰিখে জন্ম, আপোনাৰ জন্ম পত্ৰিকাখনত শনি গ্ৰহ বোলে অষ্টমত আছে। শনি গ্ৰহ অষ্টমত মানে অশুভ প্ৰভাৱ দিয়ে। তাৰমানে অষ্টম স্থানটো ভাল নহয়। তেনে স্থলত আপোনাৰ সেই 8 সংখ্যাটোৱে আপোনাৰ জীৱনত অকণমান ষ্ট্ৰাগল দিব। কিন্তু তাতো চিন্তা কৰিবলগীয়া কথা নহয়। আপোনাৰ শনি বেয়া হৈছে, কিন্তু বোলে বাকীকেইটা গ্ৰহ ভাল হৈছে। ৰবি, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, সেই গ্ৰহবোৰ ভাল হৈছে। আৰু আপোনাৰ জন্ম পত্ৰিকাখনৰ বিভিন্ন স্থান বোলে ভাল হৈ আছে। আমাৰ জন্ম পত্ৰিকাত তাৰমানে বিভিন্ন স্থান থাকে, যেনে বিবাহ স্থান, কৰ্মস্থান, ভাগ্য স্থান, সেই স্থানবিলাক ভাল হৈ আছে। চ' আপোনাৰ শনি বেয়া হৈ থাকিব পাৰে, 8 তাৰিখে জন্ম হ'ব পাৰে, বাকীবিলাক গ্ৰহটো ভাল হৈ আছে আৰু অধিকাংশ স্থান ভালে হৈছে। তেতিয়া আপোনাৰ জীৱনটো কেনেকৈ বেয়াকৈ যাব? কেতিয়াও নাযায়। অলপতো ষ্ট্ৰাগল থাকিবই, সকলো মানুহৰে জীৱনত থাকে। চ' মানে বস্তুবোৰ আচলতে ইমান সহজ নহয়। আৰু এইবিলাক আচলতে কি জানে নাই, মই আপোনালোকক কৈছোঁ, এইবিলাক হৈছে এই ইউটিউব চেনেল বা এইবিলাক পডকাষ্টত আহি পেলাই এইবিলাকৰ ধান্দাবিলাক হৈছে মানে ছাবস্ক্ৰাইবাৰ্ছ বঢ়োৱা, ভিউজ বঢ়োৱা। ভিউজ বাঢ়িলে এই পইচাটো আহিব। মানুহক এক্সাইটেড কৰি দিব লাগিবতো।
এতিয়া মই আপোনালোকে যিখিনি কথা কৈছো ইমানখিনি হয়তো কথা শুনাৰ বহুতৰ ধৈৰ্য নাথাকে কিন্তু মই যদি কৈ দিওঁ 1 তাৰিখে আপুনি জন্ম হৈছে নেকি 1 তাৰিখে জন্ম হ'লে একদম আপুনি ৰজা হ'ব আপুনিতো এক্সাইটেড হৈ গ'ল না কাৰণ আপুনি 1 তাৰিখে জন্ম ফলত মোৰ গোটেই ভিডিঅ'টো চাই দিয়াৰ লগে লগে কি হৈ গ'ল মোৰ ভিউজটো বাঢ়ি গ'ল নাই ভিউজটো বঢ়াৰ লগে লগে কি হ'ল মোৰ ইনকমটো বাঢ়ি গ'ল নাই সব এইবিলাক হৈছে ফকৰামি কাৰবাৰ কিন্তু ইয়াত মই এটা কথা কৈ দিছো মই সকলোকে কোৱা নাই সকলো জ্যোতিষীকে কোৱা নাই মানে কিছুমান জ্যোতিষীয়ে বা কিছুমান মানুহে এষ্ট্ৰলজি বিষয় বা নিউমৰলজি বিষয় নজনাকে কিছুমান ভুৱা তথ্য ইন্টাৰনেটত মানে মিলি আছে সেইটো কাৰণে আপোনালোকে ভালকৈ বাজ বিচাৰ কৰি চাব মোৰ ফোন নম্বৰটো মানে কি হয় এই ভিডিঅ'টোত আছে যদি ইন্টাৰেষ্টেড হয় মোক যোগাযোগ মানে কৰিব পাৰিব টেলিফোনতে মই কনসালটেশ্যন কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব মই সপ্তাহটোত মানে দুটাকৈ ভিডিঅ' দিওঁ আৰু আপোনালোকে এইবিলাক কথা যদি কেনেবাকৈ জানে তেতিয়াহ'লে লাইফত একদম এষ্ট্ৰলজি নামত পুৰা সেফ হৈ থাকিব এই কথাবিলাক জানাটো খুবেই প্ৰয়োজন আপোনালোক সকলো মানে ভালে থাকক আৰু মই ভিডিঅ'টো সামৰণি মাৰিছো নমস্কাৰ